নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। পুনৰ তোমালোকলৈ নতুন পোষ্ট মুকলি হৈছে। ক'ৰ পৰা আহিছে, টোটেল পোষ্ট কিমান, লাষ্ট ডেট কেতিয়া, বা তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, চেলাৰী তোমালোকক কিমান দিয়া হ'ব, বা তোমালোকৰ বয়স কিমান হ'ব লাগিব, সকলোখিনি তোমালোকৰ A to Z কৈ আছোঁ। সকলোখিনি জানিবলৈ ভিডিঅ'টো স্কিপ নকৰি একেলগে চাই থাকিবা। আৰু এতিয়ালৈকে যদি আছামিজ SKK চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেতিয়া যিকোনো আপডেট তোমালোকে পাই থাকিবা। ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। তোমালোকৰ এই পোষ্টসমূহ মুকলি হৈছে IDBI বেংকৰ ফালৰ পৰা তোমালোকৰ পোষ্টসমূহ মুকলি হৈছে। টোটেল পোষ্ট হৈছে তোমালোকৰ 1044 তোমালোকৰ পোষ্ট মুকলি হৈছে। আৰু তোমালোকৰ এই পোষ্টসমূহৰ IDBI বেংকৰ তোমালোকৰ পোষ্টসমূহৰ তোমালোকৰ লাষ্ট ডেট হৈছে 17/06/2022 আৰু যি নেকি তোমালোকৰ 1044 পোষ্টক তোমালোকৰ কেটেগৰী ৱাইজত তোমালোকৰ ভেকেঞ্চিসমূহ ভাগ কৰি দিছে। যি নেকি তোমালোকৰ ইয়াৰৰ কাৰণে আছে তোমালোকৰ 418 পোষ্ট। আৰু যিসকল SC আছা তোমালোকৰ কাৰণে আছে 175 পোষ্ট। আৰু যিসকল ST আছা তোমালোকৰ কাৰণে আছে পোষ্ট 79 পোষ্ট। আৰু যিসকল OBC MOBC আছা তোমালোকৰ কাৰণে আছে 268 পোষ্ট। আৰু যিসকল EWS আছা তোমালোকৰ কাৰণে আছে 104 পোষ্ট। আৰু তোমালোকৰ চেলাৰীসমূহ দিয়া হ'ব তোমালোকৰ ফাৰ্ষ্ট ইয়েৰ তোমালোকৰ দিয়া হ'ব 29,000 তোমালোকৰ পাৰ মান্থ দিয়া হ'ব। আৰু ছেকেণ্ড ইয়েৰত দিয়া হ'ব তোমালোকৰ 31,000 তোমালোকক পাৰ মান্থ দিয়া হ'ব। আৰু থাৰ্ড ইয়েৰত তোমালোকক দিয়া হ'ব 34 তোমালোকৰ 1000 তোমালোকৰ পাৰ মান্থ দিয়া হ'ব। বয়সৰ কথা ক'বলৈ গ'লে তোমালোকৰ বয়সৰ ছিষ্টেমটো দিয়া হৈ আছে 01/04/2022 আৰু এপ্ৰিল 02/1997। লগতে তোমালোকক উল্লেখ কৰিছে এপ্ৰিল 01/2022 তোমালোকৰ বয়সসমূহ মিলিব লাগিব, তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু নেক্সট তোমালোকৰ চাবলৈ গ'লে এইজ ৰিলেক্সেশ্যন, যি নেকি তোমালোকৰ ST SC আছা তোমালোকক 5 বছৰ দিয়া হ'ব। আৰু যি নেকি তোমালোকৰ আদাৰ তোমালোকৰ ক্লাছ আছা তোমালোকক 3 years দিয়া হ'ব। আৰু যিসকল PWD আছা তোমালোকক 10 year দিয়া হ'ব, তোমালোকক 10 বছৰ দিয়া হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব তোমালোকক গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, তোমালোকে যিকোনো ষ্ট্ৰীমৰ পৰা তোমালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব। আৰু যি নেকি তোমালোকে কম্পিউটাৰ জানিব লাগিব অলপ হ'লেও, যিহেতু টাইপিং কৰিব লাগিব তোমালোকে কম্পিউটাৰ জানিব লাগিব। নেক্সট তোমালোকৰ এপ্লিকেশ্যন ফি, যি নেকি তোমালোকৰ আধাৰ কাৰ্ড আছা তোমালোকে 1000 তোমালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু যিসকল SC ST PWD কেণ্ডিডেট আছা তোমালোকে 200 ফিজ দিব লাগিব। আৰু তোমালোকে এই ফিজসমূহ অনলাইন যোগে দিব লাগিব। যি নেকি তোমালোকৰ ডেবিট কাৰ্ড বা তোমালোকৰ ভিজা বা মাষ্টাৰ কাৰ্ড বা তোমালোকৰ নেট বেংকিং বা তোমালোকৰ মোবাইল এলত তোমালোকে যিকোনো ছিষ্টেমত দিব পাৰিবা। আৰু যি নেকি তোমালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব দ্য চিলেকশ্যন প্ৰচেছ চেল কম্প্ৰাইজ অফ অনলাইন টেষ্ট, তোমালোকৰ OT হ'ব, অনলাইন টেষ্ট এটা হ'ব। নেক্সট তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব DV। লগতে তোমালোকৰ ৰিকমেণ্ড মেডিকেল টেষ্ট, যি নেকি তোমালোকৰ PRMT হ'ব। আৰু এক্সাম চেণ্টাৰ আছামত আমাৰ আছে, অসমত আছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ এণ্ড তেজপুৰ। তোমালোকৰ 5টা চেণ্টাৰ আছে, সেই 5টা চেণ্টাৰৰ ভিতৰত তোমালোকে এক্সাম দিব পাৰিবা। তোমালোকে হয়তো ধুনীয়াকৈ জানিব পাৰিলে যে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বা বয়স কিমান হ'ব লাগিব, বা এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, বা তোমালোকৰ কোনটো কাষ্টত কিমান পোষ্ট আছে। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।